শিল্পী সমাজৰ বাবে অতিকৈ এটা দুখৰ খবৰ। জনপ্ৰিয় অভিনেতা ৰাগ ওনিতমৰ দেউতাক আৰু আমাৰ মাজত নাই। তেখেতৰ এই খবৰটো পাই সঁচাকৈ বহুত বেছি দুখ লাগিছে। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেতা ৰাগ ওনিতমৰ দেউতাক আৰু আমাৰ মাজত নাই। তেখেতৰ যোৱাকালি মৃত্যু হৈছে আৰু জনপ্ৰিয় অভিনেতাজনে এই কথা জানিবলৈ দিছে সামাজিক মাধ্যম যোগে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো। ধন্যবাদ।